হেল্ল' মৰমৰ বন্ধুসকল, এই ভিডিঅ'টোত আমাৰ গাঁৱত পতা চুকাফা দিৱসৰ বিষয়ে অকণমান দিয়া হৈছে। তাৰ আগতে মই আপোনালোকক চুকাফা দিৱসনো কি তাৰ বিষয়ে অকণমান ক'ব বিচাৰিছোঁ। 1228 খ্ৰীষ্টাব্দৰ 2 ডিচেম্বৰ 16 আঘোণ তাৰিখে আহোম ৰজা চাওলুং চুকাফাই পাটকাই পৰ্বত পাৰ হৈ অসমত ভৰি থোৱাৰ ঐতিহাসিক দিনটোত চিৰস্মৰণীয় কৰি ৰখাৰ মানসেৰে চৈখোৱা অঞ্চলৰ ভীমকান্ত বুঢ়াগোহাঁই নামৰ এজন ব্যক্তিয়ে 1972 চনৰ আৰম্ভ কৰা প্ৰচেষ্টাৰ ফলত এই দিৱসৰ শুভ আৰম্ভণি ঘটে তথা সমগ্ৰ অসমবাসীয়ে 1987 চনৰ পৰা অসম দিৱস বা চুকাফা দিৱস হিচাপে পালন কৰা দেখা যায় আৰু অসমৰ বিভিন্ন প্ৰান্তত এই চুকাফা দিৱসটো আজিও পালন কৰি আছে। আৰু এয়া আমাৰ গাঁৱত চুকাফা দিৱসৰ কিছু দৃশ্য মই দেখাইছোঁ। আগত পূজা অৰ্চনা কৰি খেল ধেমালিৰে চুকাফা দিৱসৰ আৰম্ভ হ'ল। এতিয়া হৈছে ৰাতিৰ দৃশ্য। ৰাতি আজি আহিব নয়ন নীলিম আৰু কিছু কালচাৰেল প্ৰগ্ৰেম আছে আৰু ইয়াৰ পাছত আছে গাঁৱৰ মানুহবিলাকে মানে ল'ৰা ছোৱালীয়ে কৰা থিয়েটাৰ। সকলোবিলাক আপোনালোকক দেখাম, আপোনালোকে চাই যাওক। দাদা আকৌ দেউতাই আজি আকৌ ডাইলগ পাহৰি গৈছে। মইনা পাহৰি থাকিছ। নাটক শেষ হোৱাৰ পাছতে এতিয়া সমগ্ৰ গাঁওবাসী ৰৈ আছে নয়ন নীলিমক চাবৰ বাবে। আজি সৰু ডাঙৰ প্ৰতিটো অনুষ্ঠানতে জড়িত হৈ আছে খদিয়াৰ, বিশেষকৈ এজন নিষ্ঠাবান সাংস্কৃতিক কৰ্মী আৰু আশীৰ্বাদ কৰিব, আপোনালোকে সদায় সহযোগ কৰিব, মৰম কৰিব, যাতে এই অঞ্চলৰ পৰা গুগলি নে ফ্লিপাৰ পিছলে বৰগিনি চাইছনে সময় কণি তোৰ লাগি আছে হনি তোক বাপেৰে দিব লাগে পকেট এতিয়া এয়া অনুষ্ঠান কৰি আমাৰ ডেমফুল হিৰো এতিয়া যাব লৈছে গাড়ীত বহি। এয়া বিদায় লোৱাৰ সময়ত মানে নয়ন নীলিম দা বিদায় লোৱাৰ সময়ত এয়া ভিডিঅ' অকণমান কৰি থৈ গ'ল বিদায় লোৱাৰ সময়ত। আৰু আপোনালোকৰো বহুত বহুত ধন্যবাদ, আপোনালোকে মোৰ ভিডিঅ'টো ইমান সময়লৈকে চাই থকাৰ বাবে। আৰু ইয়াৰ পাছত আমি কি কৰিলোঁ, আমিও মানে ওচৰতে দোকান দিছিলেতো বহুত, তাতে আমি মানে পকৰা চকৰা কিবা কিনি খালোঁ আৰু